So guys, আজি ইমান গৰম দিছে কাই না যায় so আজি কাম একো নাই কৰিবলে সানডে এনেও তো আপোনালোকে তো গম পাই থাকে সানডে তে ভিডিও বনাও তো আজি তো কাম একো নাই আজি যাম আমি গাড়ীখন সাৰ্ভিসিং কৰিব তো Honda শোৰুমত যাম তো গাইস মানে আমি অকলে অকলে গলে ভাল না লাগে ন তো ভাবিছো আপোনালোকক লগত লৈ যাম তো বলক আপোনালোকে বলক আজি লগলগে চাও ইমান মজা হয় চাও বলক আপোনালোকে বলক আমাৰ লগত গাইস বহুত ৰ'দ দিছে আজি থাকবাৰ মাৰা ডিগ্ৰী আছে তো আজি গাড়ী চলাই আছে মিস্টাৰ পৰমেশ্বৰে গাড়ী চলাই আছে মই পিছত বহি বহি ভিডিও বনাই আছো তো ইমান গৰমত কেনেকৈ যে যাম ভাবিছো আমি তো গৰম লাগি আছে আপোনালোকে ঘৰত বহি বহি বিন্দাছ চাই আছে আমাৰ ভিডিওখন তো গাইস চাই থাকক আমি সুকানজোৰা পালো সুকানজোৰা আধা আহিছো আৰু গৰমত থাকিব পৰা নাই একদম থাকিব পৰা নাই গৰমত আমি সুকানজোৰা পালো এতিয়া আৰু মোটামুটি কিমান কিলোমিটাৰ হ'ব পৰমেশ্বৰ 3 কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ মান আছে আৰু যাবলৈ তো চাই থাকক আপোনালোকে ভিডিওটো পিছলৈ I'm sorry but don't wanna talk I need a moment before I go It's nothing personal I draw the blinds They don't need to see me cry Cause even if they understand They don't understand So then when I'm finished I'm all about my business and ready to save the world I'm taking my misery Making my bitch can be everyone's favorite girl So take aim and fly away I've never been So guys, আজি আমাৰ পৰমেশ্বৰে গাড়ী তামাম স্পীডত চলাইছে বে পৰমেশ্বৰ কিয় ইমান স্পীড দিছা নকবি আৰু so আজি আমাৰ কিবা কয় আমাৰ ইয়াত কৰবাত কিবা ফুটবল খেল আছে কিজানি ফুটবল খেল so আমাৰ প্লেয়াৰবিলাক গৈ আছে কোকৰাঝাৰৰ পৰা খেলিব so যদি আমি সময় পাওঁ নিশ্চয় এবাৰ সোমাই যাম আপোনালোকক দেখাই দিম আমাৰ কোকৰাঝাৰত কেনেকা ফুটবল খেল হয় so আপোনালোকে দেখিব পাৰিব so আপোনালোকে চাই থাকক আৰু আপোনালোকক আৰু এটা বস্তু দেখাম আজি চাও যদি সময় পাওঁ নিশ্চয় দেখাম আমাৰ কোকৰাঝাৰৰ একদম বেষ্ট সবতকৈ বেষ্ট পইণ্টটো কি so আপোনালোকে দেখিব পাৰিব আজি I will always remember the day you kissed my lips light as a feather And it went just like this No, it's never been better than the summer of 2002 We were only 11 But acting like grown-ups like we are in the present Drinking from plastic cups Singing love is forever and never Well, I guess that was true Dancing on the hood in the middle of
আজি আমি আহি পাইছোঁ কোকৰাঝাৰ টি ষ্টেট। চ' আপোনালোককো লৈ যাম নিশ্চয়। শুনিব পাৰিছোঁ ইয়াতে নতুন মানে টি তৈয়াৰ কৰাৰ কাৰণে যিটো ফেক্টৰী হয়, ফেক্টৰীটো তৈয়াৰ মানে নতুন বনাইছে বোলে। চ' আপোনালোককো লৈ যাম। চ' আপোনালোকক ইয়াৰ পৰা ভিউটো দেখাই দিম। আপোনালোকে নিশ্চয় দেখিব পাৰিব ইয়াৰ পৰা ভিউটো। একদম দেখিবলৈ বহুত ধুনীয়া একচুৱেলি। ইয়াতো শুনিবলৈ পাৰিছোঁ আহি ইয়াতো কামটো মানে ইয়াতে কাম ষ্টাৰ্ট হ'ব। মানে এই মানে কোমল যিবিলাক চাহপাত মানে গজি আহিছে, আপোনালোকক নিশ্চয় দেখাম। কোমল এই চাহপাতবিলাক গজি আহিছে ন, এই চাহপাতবিলাক তোলাৰ কাৰণে নিশ্চয় কাম ষ্টাৰ্ট হ'ব অকণমান পিছৰ পৰা। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'খন। তো দাদা আমি এইটোৱে মানে সুধিব বিচাৰোঁ, ইয়াত কাম কিমান দিনলৈকে হয় টোটাল? যেতিয়া মানে ষ্টাৰ্ট হয় কামটো, মানে এতিয়াতো তুলিব, এইটো কাম কিমান দিনলৈকে হয়? মেচিন 6 মাস চলে না? এইটো কিবা এৰিয়া ভাগ কৰা আছে নেকি? সেইটো যে আছে এই মানে চাহপাত তৈয়াৰ কৰাৰ কাৰণে এটা ফেক্টৰী আছে ন, এইটো কি ইফালৰ নেকি? এইটো ইফালৰ ন, এইটো বেলেগ আৰু এইটো বেলেগ নেকি? টোটাল ইয়াতে কাম কৰা ষ্টাফ কিমান হয়? 18টা 15টা মেচিন হয় না? ট্ৰেক্টৰ কেইটা আছে ইয়াত? একটা এনে ইয়াত টি বিলাক মানে আছে, মানে বহুত আছে, মানে আমাৰ এইফালে মানে এটা মানে তোমাৰ এইফালে এটাই ন? তো তোমাৰ কি ভাগ আছে, ভাগ আছে। তো যিয়ে নহওক, এই যে এতিয়া কি এই যে কোমল পাতবিলাক যে গৈছে, এইবিলাকে এতিয়া কি তুলিব নেকি? আপুনি কি কাম কৰে ইয়াত? এই যে মেচিন মেচিন চলাই ন? কি পানী দিয়া মেচিন? তেলৰ ন? তো থেংক ইউ হা, কোৱাৰ কাৰণে থেংক ইউ। চ' আপোনালোকে গাইজ নিশ্চয় শুনিবলৈ পাৰিছে, ইয়াতে আমি যিখিনি পালোঁ সুধিলোঁ। চ' আমি এতিয়া আগলৈকে আগুৱাই যাম। এইটো টি ফেক্টৰীত যাম আমি আগলৈকে আগুৱাই। চ' গাইজ আপোনাক এইবাৰ দেখাবলৈ চেষ্টা কৰিম আমাৰ এই চাহপাতবিলাকে। এতিয়া আমাৰ যিটো কাম কৰা মানুহ আছে এইবিলাকে তুলিব এতিয়া। মানে এতিয়া 12টা 12:30 মানত ইহঁতে কাম কৰা ষ্টাৰ্ট কৰে একচুৱেলি। চ' যিমান কাম কৰিছে এতিয়া ঘৰত গৈছে, মানে হাফ টাইম। চ' অকণমান পিছত আৰু কাম ষ্টাৰ্ট হ'ব। চ' আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, চৰি এইটোৰ কাৰণে। আমাৰ মানে যাব লাগে এঠাইত, আপোনালোকক কৈছোঁৱে আমি ছাৰ্ভিচিঙত যাম। চ' যাওঁতে আমি যিমান দূৰ পাৰোঁ ইয়ালৈকে আপোনালোকক নিশ্চয় দেখালোঁ। চ' আপোনালোকে দেখক টিবিলাক। এয়া আপোনালোকে চাব পাৰিছে, এই কিবা কোমল গজা পাতবিলাকে এইবিলাকে তুলিব। চ' আপোনালোকে নিশ্চয় দেখিব পাৰিছে, আপোনালোকক নিশ্চয় দেখাই আছোঁ আমি। চ' আপোনালোকে জানে, তথাপিও আমি আমাৰ ব্লগিঙত দেখাই আছোঁ। চ' গতিকে আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে। চ' আমি এতিয়া আগুৱাই যাম, এই ফেক্টৰীৰ পিনে আমি আগুৱাই যাম। চ' যদি সোমাব দিয়ে ভিতৰত, নিশ্চয় আপোনালোকক সোমাই আমি মানে কেনেকৈ টি তৈয়াৰ কৰা হয়, কেনেকৈ কৰা নহয়, এইবিলাক আমি নিশ্চয় আপোনালোকক দেখাই দিম। আমি আহিলোঁ, তো ইয়াতে সোমাব নিদিয়ে বুলি গম পালোঁ। চ' আপোনালোকে দেখিব পাৰিব, ইয়াৰ কিছুমান আমি দেখাম। উইকলি হলিডে ফ্ৰাইডে ফেক্টৰী ৱাজ অন ফ্ৰাইডে, তো কিবা কৈছোঁ। চ' আপোনালোকে নিশ্চয় দেখক, আজিও কপাল বেয়া, সোমাব নিদিয়ে। চ' গতিকে আপোনালোকক আমি ইয়াৰ পৰাই দেখাই দিম। ইয়াতে কিয় সোমাব নিদিয়ে কাৰণটো? কোম্পানী ঠিক আছে না, সেইটো মানে মেনেজাৰৰ ওচৰত সুধিব লাগে। তেতিয়াতো মেনেজাৰ নাই এতিয়া। মানে দেৰি তৈয়াৰ কৰা হয় নেকি? চাহপাত আছে মানে জুলাই মাহৰ পৰা তৈয়াৰ কৰা হয়, অক্টোবৰলৈকে। আৰু পিছত মানে এইবিলাক গেপ থাকে আমাৰ নামটো আচ্ছা। তো আপোনালোকে নিশ্চয় শুনিব পাৰিছে যে কিয় মানে সোমাব নিদিয়ে। তো আমি ইউটিউবৰ পৰা আহিছোঁ হা, আমাৰ এৰিয়াত থকা। তো আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আপোনালোকৰ যদি কেতিয়াবা আহিব লগা হয়, যদি মানে একদম ফ্ৰেছ যদি টি লাগে, আপোনালোক ফ্ৰেছ চাহপাত লাগিলে, তো আপোনালোকে ইয়াতে আহিব পাৰে। এইটো জেগাটোৰ নাম কি আছে দাদা? কোকৰাঝাৰ টি ষ্টেট বুলি কয়। তো কোকৰাঝাৰ টি ষ্টেটত আপোনালোকে আহিব পাৰে, একো অসুবিধা নাই। মেনেজাৰৰ লগত আহি কথা ক'লে আপোনালোকক এই মানে যিটো আমাৰ টি তৈয়াৰ কৰা হয়, একদম মানে পিয়'ৰ টি, কোনো ডুপ্লিকেট হোৱাৰ চান্স নাই। এইটো টি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে। ঠিক আছে বন্ধু? গাইজ আপোনালোকক আমি এতিয়া দেখাম আমাৰ কোকৰাঝাৰ টাউনখন। আমাৰ কোকৰাঝাৰ টাউনখন চাওক, আপোনালোকে উপভোগ কৰক আমাৰ কোকৰাঝাৰ টাউন।
আজি আমি আহিলোঁ ফাইনেলি শ্ব'ৰুমত। ত' আপোনালোকক দেখাম, এইটো আমাৰ কোকৰাঝাৰ বৌবাজাৰৰ হণ্ডা শ্ব'ৰুম হয়। ত' আপোনালোকে চাই থাকক আৰু কেনে অনুভৱ হয় জনাব। ত' আপোনালোকক যদি গাড়ী লাগে তেতিয়া এটা আহিব পাৰে, বহুত গাড়ী পোৱা যায় হণ্ডা, এটা আহিব পাৰে প্ৰায় বহুত। আপোনালোকক নিশ্চয় দেখাম গাড়ী। Up with it, girl. Rock with it, girl. Show them it, girl. With a bang bang. Bounce with it, girl. Dance with it, girl. Get with it, girl. With a bang bang. Come on, turn the radio on. It's Friday night. চ' গাইজ, আমি ভিডিঅ'টো আজি সম্পূৰ্ণ মানে একচুৱেলি সম্পূৰ্ণলৈকে দেখাব পৰা নাই। আমি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। মানে আমি আহিছোঁ ঘৰত, চ' কিবা প্ৰব্লেম হৈছিল। ত' প্ৰব্লেমটো ক'ব নোৱাৰিম। চ' কিবা হৈছিল আৰু প্ৰব্লেম। চ' যাৰ কাৰণে আমি দেখাবলৈ পৰা নাই আপোনালোকক। চ' বেয়া নাপাব। তো যিয়ে নহওক, নিজৰ বুলি ভাবি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো একদম যিসকলে কৰা নাই কৰি দিব। নিজৰ বুলি ভাবি নিজৰ ভায়েক নাইবা যিকোনো এটা কিবা ভাবি ছাবস্ক্ৰাইবটো, দাদা, কোনোবাই ভায়েক, কোনোবাই ভাতিজা, যিয়ে নহওক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ঠিক আছে। আৰু যদি কিবা ভুল হয় আমাৰ ভিডিঅ'টো বনাওঁতে, চ' কমেণ্ট বক্সত জনাই দিব। চ' আৰু কি ক'ব লগা একো নাই। চ' নেক্সট ভিডিঅ' আপোনালোকে পাব, লিংকটো আমি দি দিম, নেক্সট ভিডিঅ'টো দি দিম, আপোনালোকক পাব। ইয়াৰ পাই যাব আপোনালোকে। চ' বেয়া নাপাব গাইজ। চ' আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক। চ' আশা কৰিছোঁ আমাৰ লগত আছে আপোনালোকে, এনি টাইমে আছে আৰু লাইফত থাকিব বুলি আশা কৰিছোঁ। চ' গাইজ, আজিৰ ভিডিঅ' ইয়ালৈকে।